আজি আমি ওদালগুৰিত সামাজিক মাধ্যমৰ যোগেদি সদৌ বড়ো ভলেণ্টিয়াৰ ফ'ৰ্চৰ এক্স ভলেণ্টিয়াৰ ফ'ৰ্চৰ ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা বিবৃতিৰ যোগেদি কিছুমান কথা আমি জানিব বিচাৰিছোঁ। বিশেষকৈ কেইদিনমান আগতে অসম বিজেপি সভাপতি তথা অসমৰ সাংসদ দিলীপ শইকীয়াই যি মন্তব্য আগবঢ়াইছে যে BTC 6 শেডিউল আৰু ট্ৰাইবেল বেল এণ্ড ব্লক এই দুটা আইন একেলগে চলিব নোৱাৰে বুলি বা থাকিব নোৱাৰে বুলি তেখেতে যি মন্তব্য আগবঢ়াইছে, ইয়াক আমি সদৌ এক্স ভলেণ্টিয়াৰ ফ'ৰ্চৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ। ইয়াক আমি ধিক্কাৰ দিছোঁ আৰু ই আমাৰ বাবে বিশেষকৈ ট্ৰাইবেল জনগোষ্ঠীৰ বাবে কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই মন্তব্যৰ যোগেদি আমাৰ সাংসদ দিলীপ শইকীয়াই সমগ্ৰ অসমৰ যিসকল খিলঞ্জীয়া, যিসকল ভূমিপুত্ৰ, যিসকল জনজাতি, যিসকল বড়ো কছাৰী লোক, তেওঁলোকৰ যি অধিকাৰ, সাংবিধানিক অধিকাৰ বা ভূমিৰ অধিকাৰ, সামাজিক ৰাজনৈতিক যি আমাৰ নিৰাপত্তা, এই ক্ষেত্ৰত তেখেতে ভাবুকি স্বৰূপ এটা মন্তব্য তেখেতে আগবঢ়াইছে। গতিকে ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু অনতিপলমে সাংসদ দিলীপ শইকীয়াই তেখেতৰ এই মন্তব্য উঠাই ল'ব বুলি আমি আশা কৰিছোঁ। এই ক্ষেত্ৰত দিলীপ শইকীয়া সাংসদ ডাঙৰীয়াক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে অসমত জনজাতিসকলক সুৰক্ষা দিবৰ কাৰণে যি ট্ৰাইবেল বেল এণ্ড ব্লক সৃষ্টি কৰা হৈছিল, এই ট্ৰাইবেল বেল এণ্ড ব্লক সৃষ্টি কৰাৰ আগমুহূৰ্তত আমাৰ অসমৰ বহুতেই জানে যে বড়োসকলক, ট্ৰাইবেলসকলক, সেই সময়ত যিসকলক খিলঞ্জীয়া লোক বুলি কোৱা হৈছিল, বিশেষকৈ বড়োসকল, মিচিংসকল, ৰাভাসকল, গাৰোসকল বা সোণোৱালসকল, দেউৰীসকল, ইফালে কাৰ্বিসকল, ডিমাছাসকল, এইসকল খিলঞ্জীয়া লোকসকলক ইণ্ডিজিনাছ পিপুল যিসকলক কোৱা হৈছিল, তেওঁলোকৰ নিৰাপত্তাৰ বাবে, তেওঁলোকৰ ভূমি সংৰক্ষণৰ বাবে 1920 চনত লাইন প্ৰথা সৃষ্টি কৰা হৈছিল ব্ৰিটিছ চৰকাৰৰ আমোলত। গতিকে সময়ত এই লাইন প্ৰথা, লাইন ছিষ্টেমটো যেতিয়া ব্যৰ্থ হৈ গ'ল, এই লাইন ছিষ্টেমৰ যোগেদি যেতিয়া জনজাতিসকলক, ইণ্ডিজিনাছ পিপুল, খিলঞ্জীয়াসকলক নিৰাপত্তা দিবলৈ সক্ষম নহ'ল, তেতিয়া 1933 চনত ট্ৰাইবেল লীগ গঠন কৰা হৈছিল। আৰু সেই ট্ৰাইবেল লীগ গঠন কৰি দাবী জনোৱা হৈছিল যে অসমৰ এই জনজাতিসকলক সুৰক্ষাৰ বাবে, তেওঁলোকৰ আৰ্থিক, তেওঁলোকৰ সামাজিক, ৰাজনৈতিক আৰু ভূমি সংক্ৰান্তীয় বিভিন্ন যিবিলাক সমস্যা, সেইবিলাকৰ সমাধান কৰিবৰ বাবে, তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ বাবে এটা নতুন আইন প্ৰস্তুত কৰিব লাগে। অৰ্থাৎ ট্ৰাইবেল বেল এণ্ড ব্লক সৃষ্টিৰ যোগেদি তেওঁলোকৰ এই নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিব লাগে, সেইবুলি দাবী জনাই আহিছিল। আৰু সেই দাবী অনুযায়ী যেতিয়া ভাৰত স্বাধীন হ'ল 1947 চনত, তাৰ কেইমাহমানৰ পিছতেই ট্ৰাইবেল লীগৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই সেই সময়ৰ বৰদলৈ মিনিষ্ট্ৰীয়ে অসম চৰকাৰে ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ সৃষ্টি কৰি দিয়া হৈছিল। 1948 চনত ইয়াক বলবৎ কৰা হৈছিল আৰু প্ৰথম পৰ্যায়ত 48 চনত 48টা ট্ৰাইবেল বেল ব্লকসমূহ সৃষ্টি কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আৰু কেইটামান ট্ৰাইবেল বেল এণ্ড ব্লক সৃষ্টি কৰি ইয়াক সম্প্ৰসাৰণ কৰা হৈছিল। গতিকে তেতিয়াৰ পৰাই ট্ৰাইবেল লীগৰ প্ৰচেষ্টাত সেই সময়ত বৰদলৈ মিনিষ্ট্ৰীৰ তেখেতৰ আগভাগ লোৱাত এই ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ সৃষ্টি কৰা হৈছিল। আৰু এই ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ জনজাতিসকলৰ কাৰণে তেওঁলোকৰ সুৰক্ষাৰ এটা ব্যৱস্থা হিচাপে ই চলি আহিছে। যদিও পৰৱৰ্তী সময়ত এই ট্ৰাইবেল এণ্ড ব্লকসমূহ, অৰ্থাৎ এই ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ
অসমৰ ভূমি আৰু ৰাজহ আইন আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 সংশোধন কৰি ইয়াক আৰু 10 চেপ্টাৰ ইয়াত যোগ দি এই 10 চেপ্টাৰৰ যোগেদি ট্ৰাইবেলসকলৰ ভূমি সংৰক্ষণ কৰা বা ভূমি হস্তান্তৰ কৰা, ভূমিৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যা সমাধান কৰা, এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু 1947 চনৰ পিছত অৰ্থাৎ গোপীনাথ বৰদলৈৰ তেখেতৰ চিফ মিনিষ্টাৰ হোৱাৰ পিছত যিসকল অসমত চিফ মিনিষ্টাৰ হৈছিল বা বিভিন্ন দলে চৰকাৰ চলাইছিল, তেওঁলোকে অসমৰ সেই খিলঞ্জীয়াসকলৰ বাবে বা ট্ৰাইবেলসকলৰ বাবে সৃষ্টি কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ সংৰক্ষণ কৰা, ইয়াক নিয়ন্ত্ৰণ কৰাটো বা সেইবিলাকক প্ৰটেকশ্যন দিয়াটো অসম্ভৱ হৈ পৰে। তেওঁলোকে ইয়াক প্ৰটেকশ্যন দিয়াত ব্যৰ্থ হয়, যাৰ ফলত অসমৰ বাহিৰৰ পৰা বিভিন্ন স্থানৰ পৰা আনকি বাংলাদেশৰ ফালৰ পৰাও ইয়াত প্ৰব্ৰজন ঘটিল আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহত তেওঁলোক সোমাই পৰিল, যাৰ বাবে 1948 চনত যিবিলাক অঞ্চল জনজাতি 50% নাইবা 50%তকৈ অধিক যিবিলাক অঞ্চলক লৈ ট্ৰাইবেল আৱাসস্থলীসমূহ গঠন কৰা হৈছিল, সেই আৱাসস্থলীসমূহত বিদেশী প্ৰব্ৰজন বা অন্যান্য ৰাজ্যসমূহৰ পৰা আহি থকা প্ৰব্ৰজনৰ ফলত এই জনজাতি আৱাসস্থলীসমূহ সংখ্যা লঘিষ্ঠ হৈ পৰে। অৰ্থাৎ 50% ঠাইত ইয়াত বিভিন্ন স্থানত ইয়াৰ জনসংখ্যাৰ গাঁথনি সলনি হৈ যায়, যাৰ ফলত সেই আৱাসস্থলীসমূহ আজি বিদেশীৰ কবলত আছে, অন্যান্য অজনজাতীয় লোকৰ কবলত আছে আৰু তেওঁলোকক উচ্ছেদ কৰিব লাগে, তেওঁলোকক বিতৰণ কৰিব লাগে। যদিও আইন আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আইন আছে নাইবা অসম ভূমি আইন, যি 10 চেপ্টাৰ আছে ৰাজহ আইন, সেইমতে তেওঁলোকক উচ্ছেদ কৰিব লাগে। তেওঁলোকক ইয়াৰ ঘৰ বাৰী ইয়াত নিৰ্মাণ কৰাৰ পৰা তেওঁলোকক বাধা দিব লাগে। সেইবিলাকৰ ক্ষেত্ৰত সম্পূৰ্ণ অসম চৰকাৰ ব্যৰ্থ হ'ল, যাৰ ফলত এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ বিভিন্ন ঠাইত অচল হৈ পৰিল আৰু সময়ত বিভিন্ন ঠাইত অজনজাতিসকল তাত ভৰি পৰিল। গতিকে যে 1947 চনত সৃষ্টি কৰা এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ যিহেতু অসমৰ জনজাতিসকলক বা বড়ো কছাৰীসকলক ৰক্ষণাবেক্ষণ দিয়া, তেওঁলোকক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল, গতিকে এই সমস্যাই আমাৰ বাবে অতি বিপদজনক হিচাপে ৰূপ লয়, যাৰ ফলত আমাৰ জনজাতিসকল বিভিন্ন সময়ত আন্দোলন কৰিবলগীয়া হৈছিল। PTCয়েও আন্দোলন কৰিছিল পৃথক ৰাজ্যৰ দাবী লৈ। তাৰপিছত গতিকে এই ৰাজ্য বিচৰা এই আন্দোলনৰ মূলতেই আছিল যে বড়োসকল বা জনজাতিসকল নিজৰ ভূমিত নিজে ভূমিহীন হোৱা, নিজৰ ভূমিৰ যিবিলাক অধিকাৰ, যিবিলাক তেওঁলোকৰ নিজ ভূমি ঠাই, সেইবিলাক বাসস্থানবিলাক হেৰুৱাৰ ফলত তেওঁলোকৰ অস্তিত্ব সংকট আহি পৰিছে। তাৰ পৰা উপায় বিচাৰি এই পৃথক ৰাজ্যৰ আন্দোলন চলাবলগীয়া হৈছিল। যদিও এই আন্দোলন সময়ত স্থিমিত হৈ গৈছিল, তাৰপিছত আকৌ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ হৈছিল NDABৰ নেতৃত্বত আৰু ইফালে BLTৰ নেতৃত্বত, আৰু এই সংগ্ৰামে এটা সময়ত সশস্ত্ৰ সংগ্ৰামত ৰূপ লৈছিল, যাৰ ফলত 2003 চনত BLTৰ লগত অসম চৰকাৰ, ভাৰত চৰকাৰ, তাৰপিছত BLTৰ মাজত এটা চুক্তি সম্পাদন হয়, যাক কোৱা হৈছে BTC চুক্তি। আৰু সেই BTC চুক্তি মৰ্মে 6 শ্বেডিউল প্ৰদান কৰা হয়, আৰু সেই 6 শ্বেডিউল মতেই অসমৰ যিসকল বড়ো অধ্যুষিত অঞ্চল,
যাক BTAD বুলি কোৱা হয়, এই BTAD অঞ্চলৰ যিবিলাক গাঁও অঞ্চল সেইবিলাক সামৰি তাক 6 শ্বেডিউলত মৰ্যাদা দি ইয়াক নতুন এটা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়, যাক কোৱা হৈছে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আৰু এই অঞ্চলটোক সামৰি ইয়াৰ নাম দিয়া হৈছে BTAD। গতিকে এই BTC 6 শ্বেডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচীৰ আধাৰত সংবিধানৰ গঠন হোৱা এটা কাউন্সিল, এটা চৰকাৰ, এটা স্থানীয় চৰকাৰ। গতিকে এই ব্যৱস্থাৰ যোগেদি অসমৰ জনজাতিসকল বিশেষকৈ বড়োসকলক তেওঁলোকক আৰ্থিকভাৱে, তেওঁলোকক সামাজিকভাৱে, ৰাজনৈতিকভাৱে তেওঁলোকক আগুৱাই নিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। আৰু সেই হিচাপে আজিলৈকে এই ব্যৱস্থা চলি আছে। বড়োসকলৰ মাজত বা জনজাতিসকলৰ মাজত এটা শান্তি স্থাপন হৈছে, নিৰাপত্তা তেওঁলোকে বিচাৰি পাইছে। আনকি তেওঁলোকৰ মাজত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সেইবিলাক হোৱা নাই। গতিকে শান্তিপূৰ্ণ এটা পৰিৱেশ সৃষ্টি হোৱাৰ এই সময়ত আজি দিলীপ শইকীয়াৰ দৰে এজন দায়িত্বশীল ব্যক্তি, যিজন অসমৰ সাংসদ আৰু অসম বিজেপিৰ সভাপতি হিচাপে তেখেতে যি মন্তব্য আগবঢ়াইছে যে সেই 6 শ্বেডিউলৰ ঠাইত যে তাত ট্ৰাইবেল বেলেঞ্চ ব্লক আইনখন তাত থাকিব নোৱাৰে বুলি যি মন্তব্য তেখেতে আগবঢ়াইছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক, সেইটো আমাৰ কাৰণে ক্ষতিকাৰক। আৰু এই মন্তব্যই আমাৰ মাজত বিৰাজ কৰি থকা যি শান্তিপূৰ্ণ যি পৰিৱেশ আৰু যি শান্তি সম্প্ৰীতি আমাৰ মাজত চলি আছে, ইয়াত নিশ্চয় বাধাৰ সৃষ্টি কৰিব। গতিকে এনে এটি জনজাতি বিৰোধী বা অসমৰ খিলঞ্জীয়া বিৰোধী এনে মন্তব্য আগবঢ়োৱাৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াই আঁতৰি থকা উচিত বুলি আমি ভাবোঁ। কাৰণ বড়োসকলে বৰ্তমান যি 6 শ্বেডিউল পাইছে, সেই 6 শ্বেডিউল অসম চৰকাৰে নাইবা দিলীপ শইকীয়াৰ দৰে ব্যক্তিসকলে আমাক মৰম কৰি উপহাৰ হিচাপে দিয়া এটা চৰকাৰ, এটা ব্যৱস্থা নহয়। ইয়াৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল বড়োসকল। আৰু এই সংগ্ৰামৰ যোগেদি প্ৰায় 5,000তকৈ অধিক শ্বহীদ হ'বলগীয়া হৈছিল, জেল খাটিবলগীয়া হৈছিল, বিভিন্ন ধৰণৰ নিৰ্যাতন তেওঁলোকে বলি হৈছিল। আইসকল, মাতৃসকল ধৰ্ষণৰ বলি হৈছিল। গতিকে এনে এটা জটিল পৰিস্থিতিৰ মাজত সৃষ্টি হোৱা এই BTC যি শাসন ব্যৱস্থা, ইয়াক তেখেতে উপলুঙা কৰা বা ইয়াক তেখেতে ইচ্ছামতে ধ্বংস কৰিব খোজা কাৰ্য অতিকৈ নিন্দনীয়। আৰু দিলীপ শইকীয়া তেখেতে নিশ্চয় জানে যে এই BTC চুক্তি সম্পাদন হৈছিল ভাৰত চৰকাৰৰ সেই সময়ত, বিশেষকৈ বিজেপিৰ যিসকল নেতৃস্থানীয় লোক, অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল, LK আদৱানী আছিল, তেখেতে ডেপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে আছিল, তেওঁলোকৰ আমাৰ জনজাতিসকলৰ বড়োসকলৰ প্ৰতি যি দয়া, যি সহানুভূতি, সেই অনুযায়ীহে আমাৰ এই 6 শ্বেডিউলখন ইয়াত প্ৰৱৰ্তন কৰা হৈছিল। গতিকে আজি আমি দেখিবলৈ পাইছোঁ যে ভাৰত চৰকাৰৰ সেই সময়ৰ তদানীন্তন যিজন প্ৰধানমন্ত্ৰী বা LK আদৱানী, তেওঁলোকৰ যি বড়োসকলৰ প্ৰতি যি এটা ন্যায় বিচাৰ, তাৰ পৰিপন্থী এটা বিপৰীত এটি ছবি আমি দেখিবলৈ পাইছোঁ, বিশেষকৈ অসম বিজেপিৰ মাজত। গতিকে অসম বিজেপিৰ উদ্দেশ্য হ'ল যে বড়োসকলৰ সেই সৃষ্টি কৰা সেই 6 শ্বেডিউল ইয়াক ধ্বংস কৰা। আৰু বড়োসকলে 6 শ্বেডিউলৰ যোগেদি বা BTCৰ যোগেদি যিখিনি উন্নয়ন লাভ কৰিছে, যিখিনি সা সুবিধা লাভ কৰিছে, যি সাংবিধানিক যি সা সুবিধা লাভ কৰিছে, ইয়াৰ পৰা পুনৰ বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে এই ষড়যন্ত্ৰক
নিশ্চয় আমি যিকোনো শক্তিৰে আমি নিশ্চয় ইয়াক পৰাভূত কৰিব লাগিব। আৰু অসম চৰকাৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে তেওঁলোকে ছিক্স ছিডিউলৰ প্ৰতি এটা মৰ্যাদা প্ৰদান কৰক, ইয়াক স্বীকৃতি প্ৰদান কৰক আৰু ইয়াক ঠিকমতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায় আগবঢ়াওক। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ছিক্স ছিডিউলৰ প্ৰতি তেওঁলোকৰ সহানুভূতি নাই, তেওঁলোকে স্বীকৃতি দিব খোজা নাই, ইয়াৰ মৰ্যাদাক তেওঁলোকে আঘাত কৰিব বিচাৰিছে। এনেধৰণৰ কিছুমান কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ। যদি দিলীপ শইকীয়াই যদি ছিক্স ছিডিউলৰ প্ৰতি এটা সহানুভূতি থাকিলেহেঁতেন নিশ্চয় তেখেতে আমাৰ BTC চুক্তিৰ যিবিলাক দফা আছিল সেই দফাবিলাকৰ প্ৰতি তেখেতে নিশ্চয় সন্মান জনালেহেঁতেন। বিশেষকৈ BTC অঞ্চলত ছিক্স ছিডিউল অঞ্চলত তাত যিবিলাক অঞ্চলক সামৰি যিবিলাক সমষ্টিবিলাক সামৰি ইয়াত জিলা গঠন কৰা হ'ল, ইয়াতে BTC কাউন্সিল গঠন কৰা হ'ল। ঠিক তেনেকৈ MP সমষ্টিৰ ক্ষেত্ৰতো আমাৰ ছিক্স ছিডিউল হিচাপে কোকৰাঝাৰ আৰু ওদালগুৰি যি দুটা লোকসভা সমষ্টি তাত বাহাল থাকিব লাগিছিল, সৃষ্টি হ'ব লাগিছিল, এই ক্ষেত্ৰত বাধা প্ৰদান কৰি দিলীপ শইকীয়াই আমাৰ ছিক্স ছিডিউলৰ বাহিৰৰ কিছুমান অঞ্চল আৰু ছিক্স ছিডিউল অঞ্চলৰ যিবিলাক গাঁও সেইবিলাকক একগোট কৰি অৰ্থাৎ একেলগ কৰি তেওঁ যি লোকসভা সমষ্টি গঠন কৰিলে ই নিশ্চয় ছিক্স ছিডিউলৰ আইনৰ ব্যৱস্থাৰ পৰিপন্থী। গতিকে এই প্ৰমাণ যে দিলীপ শইকীয়াৰ নিচিনা এজন ব্যক্তি সাংসদ বা BJP নেতা এজনে আমাৰ বড়োসকলক যি ছিক্স ছিডিউল প্ৰদান কৰিছে ইয়াক তেখেতে সহ্য কৰিব পৰা নাই। গতিকে অদূৰ ভৱিষ্যতত আমি ছিক্স ছিডিউলৰ ক্ষেত্ৰত আমাৰ যি মৰ্যাদা, আমাৰ যি সুবিধা, সাংবিধানিক যিখিনি সুযোগ এইবিলাকৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰিব বুলি আমি তেখেতক সকীয়াই দিছোঁ। এই ক্ষেত্ৰত আৰু এটা কথা নিশ্চয় উল্লেখ কৰিব লাগিব যে ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ সৃষ্টি কৰাৰ মূলতেই আছিল আমাৰ ট্ৰাইবেল লীগ। আৰু ট্ৰাইবেল লীগৰ সেই সময়ৰ নেতৃস্থানীয় লোক বিশেষকৈ ভীমবৰ দেউৰী তেখেতে অসমখনক বংগদেশৰ লগত চামিল হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিলে এই ইতিহাস নিশ্চয় দিলীপ শইকীয়াই নাজানিব পাৰে। কিন্তু আমি ইতিহাসক যদি স্বীকাৰ কৰি লওঁ তেতিয়াহ'লে ক'ব লাগিব যে সেই সময়ত ট্ৰাইবেল লীগ যি 1933 চনত যি গঠন হৈছিল এই ট্ৰাইবেল লীগৰ যিসকল নেতৃস্থানীয় লোক তেওঁলোকে অসমখনক সেই সময়ৰ পূৰ্ব পাকিস্তান বুলি যি নতুন এটা তাত পাকিস্তান সৃষ্টি কৰা হৈছিল সেই সময়ত যে বৰদলৈ প্ৰমুখ্যে যিবিলাক অসমৰ কংগ্ৰেছ নেতা আছিল তেওঁলোকে ব্ৰিটিছ চৰকাৰক বুজাব পৰা নাছিল। আনহাতে ব্ৰিটিছ চৰকাৰে সেই সময়ত যে মুছলিম লীগৰ যিসকল নেতৃস্থানীয় লোক আছিল তেওঁলোকৰ পক্ষত থাকি তেওঁলোকে অসমখনক পূৰ্ব পাকিস্তানৰ লগত যোগ কৰিবৰ কাৰণে পৰিকল্পনা যুগুতাইছিল। কিন্তু এই ক্ষেত্ৰত ট্ৰাইবেল লীগৰ পৰা বিশেষকৈ ভীমবৰ দেউৰীয়ে ব্ৰিটিছ ভাৰত চৰকাৰক বুজনি দিবলৈ সক্ষম হৈছিল যে অসমক বংগদেশৰ লগত চামিল কৰিব নালাগে, অসমক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে ইয়াক সৃষ্টি কৰিব লাগে বা ইয়াক ভাৰতৰ লগত ভাৰত যুক্তৰাষ্ট্ৰৰ লগত ইয়াক একেলগ কৰি ৰাখিব লাগে। গতিকে এই ইতিহাসটো যদি দিলীপ শইকীয়া নাইবা অসমৰ যিসকল বুদ্ধিজীৱী তেওঁলোকে যদি জানিলেহেঁতেন বা তেওঁলোকে স্বীকাৰ কৰিলেহেঁতেন নিশ্চয় ট্ৰাইবেল লীগৰ সেই সময়ৰ নেতৃস্থানীয় লোক বিশেষকৈ ভীমবৰ দেউৰীক তেওঁলোকে নিশ্চয় প্ৰশংসা কৰিব বাধ্য হ'লেহেঁতেন। কিন্তু তেওঁ জনজাতিৰ নেতা হোৱাৰ কাৰণে যে অসমখনক যে ট্ৰাইবেল লীগে বচালে, ভীমবৰ দেউৰীয়ে যে বচালে, গতিকে সেই ইতিহাস তেওঁলোকে আজিও
স্বীকাৰ কৰিবলৈ তেওঁলোকে টান পায়। গতিকে আমি এই ক্ষেত্ৰত তেওঁলোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সৃষ্টিৰ মূলতে যিহেতু ট্ৰাইবেল লীগ আৰু ট্ৰাইবেল লীগৰ যিসকল নেতা ভীমবৰ দেউৰী তেওঁলোকৰ অৱদান আছে। গতিকে তেওঁলোকে সৃষ্টি কৰি থৈ যোৱা এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহক আমি কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ, ইয়াক বাতিল হ'বলৈ নিদিওঁ। ই অসমৰ জনজাতিসকলৰ কাৰণে ৰক্ষা কৱচ। গতিকে আজি যদি BTCত যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি নাথাকে, এই আইনসমূহ যদি বলবৎ নাথাকে, তেতিয়াহ'লে 6 শেডিউল বড়োসকলৰ কাৰণে যি গঠন কৰা হৈছে ই অৰ্থহীন হৈ পৰিব, ইয়াৰ কোনো মূল্য নাথাকিব। কাৰণ বৰ্তমান BTCত যি ভূমি আৰু ৰাজহ আইন চলি আছে, নীতি নিয়ম চলি আছে, সেই নীতি নিয়মবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি 10 চেপ্টাৰৰ যিবিলাক ব্যৱস্থা আইন, সেই আইনবিলাকৰ যোগেদি চলাই থকা হৈছে। গতিকে BTCৰ ভূমি আৰু ৰাজহ ব্যৱস্থাৰ মূল চালিকা শক্তি হিচাপে ট্ৰাইবেল বেল্ট এণ্ড ব্লক, তাৰপিছত সেই 10 চেপ্টাৰৰ যিবিলাক ব্যৱস্থা আইন সেইবিলাক মতেই চলি আছে। গতিকে ইয়াক কেতিয়াও ইয়াক অৱমাননা কৰা নাযায়, ইয়াক বাতিল কৰাৰ কথা কেতিয়াও চিন্তা কৰিব নালাগে। আৰু ই আমাৰ বাবে অত্যন্ত চৰম পৰিতাপৰ কথা হ'ব। গতিকে কেৱল তেওঁলোকে ৰাজনৈতিক লাভালাভৰ কাৰণে আমাৰ BTR বা BTCত আহি তেওঁলোকে ইলেকশ্যন কেম্পেইন কৰিবলৈ আহি তেওঁলোকে এইবিলাক জনজাতি বিৰোধী সংবিধান প্ৰদত্ত আইন ব্যৱস্থা অধিকাৰৰ বিৰোধী মন্তব্য আগবঢ়োৱাটো তেওঁলোকৰ এটা সীমিত জ্ঞানৰ পৰিচয়। এই জনজাতিসকলৰ, এই বড়ো ট্ৰাইবেলসকলৰ তেওঁলোকৰ যি আকাংক্ষা আছে, তেওঁলোকৰ যি তেওঁলোকৰ নিজৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে যি আগবাঢ়ি যাবলৈ তেওঁলোকে চেষ্টা কৰিছে, তাত তেওঁলোকে বাধা প্ৰদান কৰাৰ বাহিৰে আন একো নহয়। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ আমি আমাৰ ওদালগুৰি জিলা ভলণ্টিয়াৰ ফ'ৰ্চৰ পৰা আমি ক'ব খোজোঁ, দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতে এইবিলাক কথাত লাগি নাথাকি তেখেতে অসম চুক্তিৰ দফাৰ যোগেদি যে তাত যে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে বুলি এটা দাবী নাইবা তাত সংযোগ কৰা হৈছিল অসম চুক্তিত, এই ক্ষেত্ৰত তেখেতে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেখেতে কিয় আগবাঢ়ি নাহে? যদিহে এই প্ৰব্ৰজনবিলাকক ৰোধ কৰিব পৰা হ'লে, অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট যদি অসমত যদি ব্যৱস্থা কৰিলেহেঁতেন, যি আইনে সমগ্ৰ পূৰ্বাঞ্চলত বলবৎ হৈ আহিছে আৰু বিদেশী প্ৰব্ৰজন বা অন্য স্থানৰ পৰা প্ৰব্ৰজন ঘটাৰ ক্ষেত্ৰত ই বাধা প্ৰদান কৰিছে, তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিছে। গতিকে এই আইনটো অতি সোনকালে কাৰ্যকৰী কৰি অসমক বিদেশী মুক্ত, প্ৰব্ৰজন মুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাওক। দিলীপ শইকীয়া মহোদয়ক ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ। আজি উত্তৰ পূৰ্বাঞ্চলত অসমেই একমাত্ৰ ৰাজ্য য'ত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ আজিও প্ৰৱৰ্তন হোৱা নাই। এটা আপোনালোকে চাওক, আপোনালোকে বিজেপি চৰকাৰৰ দিনতেই মণিপুৰ, মেঘালয়ত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়াৰ আগতেও মিজোৰামত, নাগালেণ্ডত বা অৰুণাচল প্ৰদেশত এই আইন এতিয়াও বলবৎ হৈ আছে, যাৰ ফলত তেওঁলোকৰ ঠাইত কোনো বিদেশী প্ৰব্ৰজন ঘটিব নোৱাৰে বা যি 6 শেডিউল তেওঁলোকৰ মাজত চলি আছে এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত, সেই 6 শেডিউলসমূহত তাত তেওঁলোকে তাত গৈ বসতি স্থাপন কৰিব নোৱাৰে, তেওঁলোকে তাত ভূমি বেদখল কৰিব নোৱাৰে, আনকি তাত তেওঁলোকে বেপাৰ বাণিজ্যও কৰিব নোৱাৰে। যে বিশেষ তাত যদি পাৰ্মিশ্যন যদি নাথাকে, গতিকে সকলো ফালৰ পৰাই আমাক
এই আইনে যথেষ্ট আমাক সুৰক্ষা দিলেহেঁতেন যে অসমৰ লগতে আমাৰ যে BTC বা জনজাতিসকল বড়োসকল ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা যদি প্ৰৱৰ্তন কৰাহেঁতেন এই তেতিয়াৰ পৰাই ভাৰত স্বাধীন হোৱাৰ দিনৰ পৰাই তেতিয়াৰ পৰাই আমাৰ এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহেই হওক বা অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে হওক ই যথেষ্ট আমাৰ কাৰণে মংগলজনক হ'লহেঁতেন আৰু আমি এনেকুৱা বিদেশী প্ৰব্ৰজনৰ বলি হোৱাৰ পৰা ৰক্ষা পৰিলোহেঁতেন। গতিকে এই ক্ষেত্ৰত দিলীপ শইকীয়া ডাঙৰীয়াক আমি আকৌ ক'বলৈ বাধ্য হৈছোঁ যে অসম চুক্তিৰ 6 নং দফাৰ যোগেদি অসমীয়াসকলৰ যি সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছে তাত জনজাতিসকল বা বড়োসকলৰ কথা উল্লেখ কৰা হোৱা নাই। এই কথাটো নিশ্চয় দিলীপ শইকীয়া ডাঙৰীয়াও নিশ্চয় জানে। গতিকে যদি অসম চুক্তিত যদি তাত অসমীয়াসকলৰ ৰক্ষা কৱচ হিচাপে তাৰ সামাজিক ৰাজনৈতিক বা অৰ্থনৈতিক সাংস্কৃতিক সকলো দিশ সামৰি তাত যি সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছে তাত জনজাতিসকলক বা বড়োসকলক কিয় অন্তৰ্ভুক্ত কৰা নহ'ল? বড়োসকলৰ ভাষা সংস্কৃতিক তেওঁলোকৰ উন্নতিৰ বাবে তাত কি ৰক্ষণাবেক্ষণ পাব নালাগে নেকি? সাংবিধানিক ৰক্ষা কৱচ আমি পাব নালাগে নেকি? গতিকে সেইবিলাকৰ ক্ষেত্ৰত মাতক, সেইবিলাক চুক্তি কিছু সংশোধন কৰি বড়োসকলৰ সুৰক্ষাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰক, যাৰ ফলত 1985 চনত যি অসম আন্দোলন হৈছিল বিতৰণ যি আন্দোলন হৈছিল তাৰ পিছত যি চুক্তি হৈছিল অসম চুক্তি, এই চুক্তিত এই 6 নং দফা তাৰপিছত 10 নং দফা বিশেষকৈ বড়োসকল বা জনজাতিসকল ট্ৰাইবেল আৱাসস্থলীসমূহত যিবিলাক চৰকাৰী মাটিত আছে বা যিবিলাক বনাঞ্চলসমূহত আছে তেওঁলোকক উচ্ছেদ কৰাৰ যি ষড়যন্ত্ৰ যি পৰিকল্পনা অসম চুক্তিৰ 10 নং দফাত উল্লেখ কৰা আছে এইবিলাকক আমি বিৰোধিতা কৰি আহিছোঁ। সেইবিলাক আমি বাতিল কৰিবলৈ আমি দাবী কৰি আহিছোঁ। সেই সময়ত উপেন্দ্ৰনাথ বৰ্মনৰ নেতৃত্বৰ যি আন্দোলন চলিছিল বড়োসকলৰ পৃথক ৰাজ্যৰ সেই আন্দোলনৰ সময়তো আমি দাবী কৰি আহিছিল যে 1985 চনৰ যি অসম চুক্তি 6 নং দফা তাৰপিছত 10 নং দফা সেই দফাই বড়োসকলৰ অস্তিত্ব সংকট মাতি আনিব, জনজাতিসকলক উচ্ছেদ কৰাৰ এটা ৰাস্তা উলিয়াই দিব। যিহেতু বড়োসকল ট্ৰাইবেল বেল্ট ব্লকত যদিও আছে তেওঁলোক চৰকাৰী মাটিত আছে, তেওঁলোকৰ ম্যাদী পট্টা মাটি বহুতৰি নাই, তাৰপিছত বহুতৰি বনাঞ্চলত অঞ্চলত আছে, ফৰেষ্ট এলেকাত আছে। গতিকে সেইবিলাকৰ যদি উচ্ছেদ কৰিবলৈ যায় তেতিয়া আমাৰ মানুহবিলাক ভূমিহীন হৈ পৰিব আৰু অস্তিত্ব সংকটত ভুগিব। গতিকে এই সকলো কথা সামৰি দিলীপ শইকীয়াৰ যি জনজাতি বিৰোধী বড়ো বিৰোধী যি মন্তব্য এই মন্তব্য অতি সোনকালে উঠাই ল'ব লাগে, এইটো আমি দাবী জনাইছোঁ। আৰু ইয়াৰ যদি ইয়াৰ পৰিণামস্বৰূপে যদি অসমত বা BTC অঞ্চলত যদি পুনৰ যদি কোনো এটা অপ্ৰীতিকৰ যদি পৰিস্থিতি যদি দেখা দিয়ে, কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাইবা হিংসা নাইবা অশান্তি পৰিৱেশ যদি সৃষ্টি হয় তাৰ বাবে দিলীপ শইকীয়া আৰু তেওঁৰ সহযোগীসকলেই দায়ী হ'ব। আমি এই কথা প্ৰেছ যি এই ছ'চিয়েল মিডিয়াৰ যোগেদি সকীয়াই দিছোঁ। ধন্যবাদ।